बिटिआरनि सीएम प्रमद बर' आरो इएम रनजित बसुमतारीनि नाजानाय आरो बिटिआर सरकारनि बानजायनायाव बड'लेण्ड हायुङारि ओनसोलाव गोदै जांख्रिथाय हाग्रानि बेरेनिफ्राय गोनोखोआरि आदबजों बेरे फिसिनाय फोरोंथायारि हाबाफारि आरो आगजु राननाय फोरबो। चिरां जिल्लानि सिङाव थानाय बेंटल फरायसालिमानि लांगोनानि मोखाङाव बिटिआर सरकारा हाग्रानि बेरेखौ गोनोखोआरि आदबजों माबोरै फिसिनानै रांखान्थियारि मुलाम्फा खालामनो हायो बेनि सायाव फोरोंनायजों लोगोसे बेरे फिग्रा बाक्सु आरो बेरे जोलैखौ गुबुन गुबुन जिल्लानि गासै 8टा सेल्फ हेल्प ग्रुप आरो एनजिअ हानजाफोरनो राननानै हरनाय हाबाफारि लानाय जायो। আজি আমি যোনটো वर्कशॉप और डिस्ट्रीब्यूशन प्रोग्राम लैसे आमार नेशनल बी बोर्डर पर जो स्कीम पाइसो आमी इयात हेखिनिये आमी आज इयात पातिलो और आमी सेल्फ हेल्प ग्रुप अराउंड किमान आठटा सेल्फ हेल्प ग्रुपक आमी डिस्ट्रीब्यूट करिलो इक्विपमेंट डिस्ट्रीब्यूट करिलो सो दैट माने तेलके किबा एटा सेल्फ एम्प्लयमेंट एटा निजे जेनेरेट करिबो पारे और बेलेगको शिकाबो पारे हेतु नय कि निजे शिकी लैसे आज वर्कशॉपत आमार रिसोर्स पर्सन्स आइसे एक्सपर्ट्स बी किपिंगर तेलके धुनियाके शिकाई दिसे और एतिया चलिए आछे प्रोग्रामটো तारपिছত तेलके सो दैट माने हेतुर पर निजेও शिकी पेলাই किबा एटा करि खाबो पारे लाइवलीहुड प्लस तेलके बेलेगको आरो शिकाबो पारे सो दैट माने राइजतो आरो उन्नति হয় माने इकोनॉमिकली फाइनेंशियली तेलके माने सेल्फ हेया হয় माने हेतुए आरो আজি ইয়াতে আমাৰ বেংটল মহাবিদ্যালয়ৰ প্ৰাংগণত আমাৰ এইটো নেশ্যনেল বি বৰ্ড অৰ্থাৎ NBHM বুলি কয় নেশ্যনেল বি কিপিং এণ্ড হনি মিছন এইটো কৃষি মন্ত্ৰালয়ৰ পৰা আমাৰ বিটিআৰৰ ফৰেষ্ট বিভাগে এটা প্ৰপ'জেল ছাবমিট কৰিছিলোঁ য'ত আমাৰ সন্মানীয় আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ ফৰেষ্টৰ কাৰ্যবাহী সদস্য মাননীয় ৰঞ্জিত বসুমতাৰীৰ অনুৰোধত আমি এটা ইয়াতে প্ৰপ'জেল ছাবমিট কৰিছিলোঁ প্ৰস্তাৱ দিছিলোঁ তেওঁলোকে আমাক দিছিলে পইচা এটা কিন্তু গোটেইখিনি নিদিলে আমাক যিখিনি দিছিলে সেইখিনি আমি কাৰ্যসূচী সম্পন্ন কৰিছোঁ এইটো আজি আমাৰ তৃতীয় কাৰ্যসূচী য'ত আমাৰ সঁজুলি মানে সঁজুলি বিতৰণৰ লগতে ইয়াতে আজি কৰ্মশালা আছিলে প্ৰশিক্ষণ আছিলে কেনেকৈ মৌটো ধৰিব লাগে কেনেকৈ মৌজুল উলিয়াব লাগে গোটেইখিনি দিয়ে আছে প্ৰশিক্ষণ কেন্দ্ৰীয়ভাৱে হৈছে আজি এইটো আৰু এইটো আমাৰ BTCত আমাৰ বিটিআৰৰ ৰিজনত আমি প্ৰথম আমি পাইছোঁ এইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা মাননীয় কৃষি মন্ত্ৰালয়ে আমাক দিছে আৰু ইয়াতে আমাৰ প্ৰথম উদ্দেশ্য আছে লাইভলিহুড আমাৰ জীৱিকা নিৰ্বাহৰ কাৰণে যে আমাৰ বড়ো মানে কি গোটেই বসতি প্ৰধান মানুহৰ অধিকাংশই আমাৰ কৃষিজীৱী য'ত আমাৰ বেলেগ কথা চিন্তা নকৰি এটাতে খুব লাগি থাকে চাকৰি কিন্তু সেইকাৰণে আমি কি কৰিছোঁ ইয়াতে এণ্টাৰপ্ৰিনাৰ আমাৰ উলিয়াই পেলাই আমাৰ কৃষিজীৱী মানুহৰ লগত যাতে এই মৌ পালনৰ জৰিয়তে স্বাৱলম্বী হয় এই স্বাৱলম্বীৰ কাৰণে আমি আজি এই অনুষ্ঠানটো ইয়াতে অনুষ্ঠিত কৰিছোঁ য'ত আমাৰ বেংটল মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ অনুৰোধত ইয়াতে আমি এটা ক্লাষ্টাৰ এটা দিছোঁ নিউক্লিয়াছ য'ত গোটেইখিনি বস্তু ইয়াতে মজুত থাকিব বাহিৰৰ পৰা মানুহ আহিও ইয়াতে প্ৰশিক্ষণ ল'ব পাৰিব বিভিন্ন জিলাৰ পৰা বিটিআৰৰ তেওঁ আমাক অনুৰোধ কৰিছিলে আমি সেইটো লগে লগে আমি 3 দিনত আমি এটা অৰ্ডাৰ এটা উলিয়াই দিছিলোঁ তেওঁৰ কাৰণে আৰু য'ত আমাৰ ইয়াতে আজি 10টা বাক্সা তেওঁলোকক দিয়া হৈছে মৌমাখিৰ আৰু আমি ইয়াতে ক্লাষ্টাৰ হিচাপে লৈছোঁ নিউক্লিয়াছ ষ্টক থাকিব গোটেইখিনি মৌমাখিৰ আদি যিমান প্ৰজাতি থাকে ইয়াতে আমাৰ বিভিন্ন জিলাৰ পৰা আহি পেলাই আমি প্ৰশিক্ষণ ল'ব পাৰোঁ ইয়াতে আমাৰ বেংটলবাসীৰ কাৰণে আজি এটা গৌৰৱৰ বিষয় আৰু আজি আমাৰ ইয়াতে গোটেইখিনি সঁজুলি আমি বিতৰণৰ যোজনা কৰিছোঁ লগত প্ৰশিক্ষণৰ আৰু কৰ্মশালা যাতে আমাৰ বড়ো প্ৰসাদী মানে বড়ো অঞ্চলৰ বসতি প্ৰধান বড়ো ৰাইজ জাতি বৰ্ণ নিৰ্বিশেষে চব জাতিয়ে যাতে স্বাৱলম্বী হয় লাইভলিহুডৰ কাৰণে যাতে আগবাঢ়িব পাৰে আমাৰ হিতাধিকাৰী বুলি ক'লে এইটোত মানে এটা কথা আছে কি এইটো আমাৰ এটা গাইডলাইন থাকে আমাৰ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰৰ কৃষি মন্ত্ৰালয়ৰ যে ইয়াতে মহিলা গ্ৰুপ SHG গ্ৰুপ আৰু NGO যিবিলাক আমাৰ ৰেজিষ্টাৰ্ড ছ'চাইটি বুলি কয় ঠিক তেনেকুৱা ধৰণৰ পৰা আমাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মাতি তেনেকুৱাকৈ আমাৰ যিবিলাকে আগতে ধৰক কিছুমান বিশেষ মানে কৰ্মৰত তেওঁলোকে বিশেষ কামত তাৰমানে পাৰদৰ্শিতা আছে তেওঁলোকে আমাক প্ৰমাণ দিছে কাম কৰাৰ তেওঁলোকে আমাক ফটো দিছে আমি সেইমতে আমি ইয়াতে বিভিন্ন আমাৰ 4খন জিলাৰ পৰা বিভিন্ন NGO SHG গ্ৰুপ আৰু আমি মহিলা গ্ৰুপক আমি চিলেক্ট কৰি আজি ইয়াতে আমি সঁজুলি প্ৰদান কৰিছোঁ।